নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ইয়াতে আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ প্ৰথম অধ্যায় সমান্তৰ প্ৰগতি, যাক আমি এৰিথমেটিক প্ৰগ্ৰেছন বুলি কওঁ। ঠিক আছে, ইয়াতে আমি কুৱেশ্যন নম্বৰ 1 নালাগে, এক্সামত নাহে, চাই কেনে একো লাভ নাই। গতিকে আমি ইয়াতে আজি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 2, কুৱেশ্যন নম্বৰ 2, 3, 4। ইয়াতে মই কুৱেশ্যন নম্বৰ 2, 3, 4 গোটেইকেইটা মই অতি সহজ পদ্ধতিত ভালদৰে মই কৰি দিছোঁ। আশা কৰোঁ তোমালোকে মানে মোৰ এই ভিডিঅ'টো চোৱাৰ পিছত আৰু বেলেগ ভিডিঅ' কেতিয়াও চাব নালাগে। গতিকে এতিয়া আমি দেৰি নকৰোঁ আৰু আৰম্ভ কৰোঁ। তো লেটছ গো। গতিকে 2 নম্বৰটো আমাক কি কৈছে, যদি প্ৰথম পদ এ সাধাৰণ অন্তৰ ডি, তেন্তে তলত দিয়া ধৰণৰ তেন্তে প্ৰতিটো এপিৰে প্ৰথম 4টা পদ লিখা। ঠিক আছে, গতিকে 2 নম্বৰটো বুজোৱাৰ আগতে মই তোমালোকক মানে অকণমান নোটছ দিম, সেইখিনি তোমালোকে লিখি ল'বা দেই, যিকেইটা মানে আমাৰ গণিত কৰিলে বাৰ বাৰ ইউজ হৈ থাকিব। তোমালোকে মানে ডাইৰেক্টলি যদি মই গণিতটো কৰি দিওঁ বুজিয়ে নাপাবা, সেইটো কাৰণে মানে যিকোনো গণিত কৰাৰ আগত সদায় অকণমান বুজি ল'ব লাগে, মানে আচলতে কি হয়, মানে কেনেকৈ গণিত কৰে, আৰু বস্তুটো মানে চেপ্টাৰটোৰ লগত আমি ফাৰ্ষ্ট আৰম্ভণিৰ লগত আমি চিনাকি হৈ ল'ব লাগে ন। গতিকে এতিয়া মই আৰম্ভণিখিনি বুজাই দিছোঁ। এক্সাৰচাইজ 5.1। গতিকে এতিয়া চা, সমান্তৰ প্ৰগতি মানে কি জানানে তোমালোকে? ধৰ মই এটা লিখিলোঁ যে 2, 4, 6, 8, 10, 12 ... মানে এনেকুৱা এটা মানে মই লিখিলোঁ। এইটোক আমি কি বুলি ক'ম? সমান্তৰ প্ৰগতি বুলি ক'ম। ঠিক আছে, বুজি পাইছানে? গতিকে মানে এনেকুৱা নহয় যে অনলি মাজত এনেকৈ গেপ থাকিলেই যে সমান্তৰ প্ৰগতি হ'ব লাগিব, সেনেকুৱা নহয়। মানে কি, আমাৰ প্লাছ মাইনাছ চিনো থাকিব। তোমালোকে যেতিয়া গণিত কৰিবা তেতিয়া গম পাবা যে এনেকৈ থাকিব, ধৰ 2 + 4 + 6 + 8 + 10 মানে যিকোনো আৰু, গম পাইছানে? সেইটো এটা আমাৰ সমান্তৰ প্ৰগতি। কেতিয়াবা মাইনাছো থাকিব পাৰে, কেতিয়াবা একো নাথাকিব পাৰে। গতিকে এইটোক এটা আমাৰ কি বুলি কোৱা হয়? এইবিলাকক আমাৰ সমান্তৰ প্ৰগতি বুলি কোৱা হয়। বুজি পাইছা? সমান্তৰ প্ৰগতি মানে কি? এইটোক আমাৰ কি কয়? সমান্তৰ প্ৰগতি বুলি কয়। তাৰপিছত ইয়াক আমি কি বুলি ক'ব পাৰোঁ? অনুক্ৰম বুলিও ক'ব পাৰোঁ। ঠিক আছে, ইয়াক আমি অনুক্ৰম বুলিও কওঁ। এটা অনুক্ৰমত আছে নে নাই ইয়াতে, হয়নে? তাৰপিছত মানে কৈছে যে সমান্তৰ প্ৰগতিৰ প্ৰথম পদ, এইটো প্ৰথম পদ নহয়, এই প্ৰথম পদটোক আমি কি বুলি ক'ম? এ বুলি ক'ম। কি ক'ম? সমান্তৰ প্ৰগতিৰ প্ৰথম পদটোক এ বুলি ক'ম। এনেকৈ লিখি যে সমান্তৰ প্ৰগতিৰ, এইখিনি নোটছ বনাই ল'বা, সমান্তৰ প্ৰগতিৰ প্ৰথম পদটোক আমি এ বুলি কওঁ, আৰু সাধাৰণ অন্তৰক ডি বুলি কওঁ। ঠিক আছে, সাধাৰণ অন্তৰক আমি কি বুলি কওঁ? ডি বুলি কওঁ। অ'কে, সাধাৰণ অন্তৰ মানে কি? ধৰ এতিয়া মই 4ৰ পৰা যদি মই কিমান বিয়োগ কৰিলোঁ, 4ৰ পৰা মই 2 বিয়োগ কৰিলোঁ, কিমান পালোঁ? 2। 6ৰ পৰা মই কিমান বিয়োগ কৰিলোঁ? 4 বিয়োগ কৰিলোঁ, 2। ধৰ মই 8ৰ পৰা 6 বিয়োগ কৰিলোঁ, কিমান পালোঁ? 2। গতিকে এইটোক আমাৰ কি বুলি কয়? ডি বুলি কয়, মানে সাধাৰণ অন্তৰ বুলি কয়। বুজি পাইছা? আৰু পদৰ সংখ্যাক আমাৰ কি বুলি কয়? পদৰ সংখ্যাক আমাৰ এনৰ দ্বাৰা বুজায়। মানে কিমানটা আছে মুঠতে, যিমানটা আছে সিমানটাক আমাৰ কি বুলি বুজায়? এন বুলি বুজায়। ঠিক আছে, আৰু সমান্তৰ প্ৰগতিৰ শেষ পদ, যিটো আমাৰ এটা ধৰ সমান্তৰ প্ৰগতি আছে, যিটো একেবাৰে আমাৰ লাষ্টৰ, এইটো বাৰু এটা মানে ডট মই দি থৈ দিছোঁ, মানে আৰু আছে। ধৰ বোলে এই সমান্তৰ প্ৰগতিটো বোলে ইমানতে শেষ, যিটো আমাৰ অন্তিম হ'ব, সেই অন্তিমটোক আমাৰ কি বুলি কয়? সমান্তৰ প্ৰগতিৰ শেষ পদটোক আমাৰ এল বা এ এনৰ দ্বাৰা বুজায়। সমান্তৰ প্ৰগতিৰ শেষ পদটোক এল বা এ এনৰ দ্বাৰা বুজায়। ঠিক আছে, আৰু এটা আছে যে আমাৰ সমান্তৰ প্ৰগতিৰ এনতম পদ। যদি আমাক সমান্তৰ প্ৰগতিৰ এনতম পদ ওলাবা দেই, সমান্তৰ প্ৰগতি মানে সমান্তৰ প্ৰগতিক আমি এ পি বুলিও কওঁ, মানে এৰিথমেটিক প্ৰগ্ৰেছন। সমান্তৰ প্ৰগতিৰ যদি আমাক এনতম, এইটো এন দেই, যদি আমাক এনতম পদৰ কথা সোধে, তেতিয়া আমি কি লিখিব পাৰোঁ? আমি এ এন ইজুকেল টু এ প্লাছ এন মাইনাছ 1 হোল ডি। মানে এনতম পদৰ কথা সুধিলে আমি এইটো সূত্ৰ এপ্লাই কৰিব লাগিব, এ এন ইজুকেল টু এ প্লাছ এন মাইনাছ 1 হোল ডি। আৰু সমান্তৰ প্ৰগতি যদি আমাৰ মানে সমান্তৰ, ঠিক আছে, এ পি মানে এৰিথমেটিক প্ৰগ্ৰেছনৰ যদি আমাৰ এনতম পদৰ যোগফল সোধে, এনতম পদৰ যদি আমাক যদি যোগফল সুধিলে আমি কি লিখিব লাগিব? এছ এন ইজুকেল টু, এইটো আমাৰ সূত্ৰ, এছ এন ইজুকেল টু এন বাই 2 টইজ এ প্লাছ এন মাইনাছ 1 হোল ডি, এইটো সূত্ৰ। অ'কে, নহ'লে আমি কেনেকৈ লিখিব পাৰোঁ? এছ এন ইজুকেল টু এন বাই 2 মানে এ
প্লাছ এল মানে এনেকৈ লিখিব পাৰোঁ যোনটো সূত্ৰ এপ্লাই কৰা গতিকে মই তোমালোকক এই ষ্টাৰ্টিঙৰ পৰা মই এই যিখিনি বুজালোঁ সেইখিনি কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট চেপ্টাৰটো শিকাৰ আগত এইখিনি মনোযোগেৰে বুজি ল'বা ঠিক আছে এতিয়া আমি দেৰি নকৰোঁ 2 নম্বৰৰ আমি গণিত কৰোঁ 2 নম্বৰটোত আমাক কি কৈছে যে যদি মানে কৈছে আৰু 2 নম্বৰটোত যদি মানে প্ৰথম পদ এ হয় সাধাৰণ অন্তৰ ডি হয় তেন্তে প্ৰগতিটোৰ এ পিৰে 4টা পদ লিখবা দিছে হয় না মইতো বুজাই দিলোঁৱেই এ মানে কি ডি মানে কি গতিকে আমাক 1 নম্বৰটোত কি দিছে চাওঁ 1 নম্বৰটোত দিছে যে এ ইকুৱেল টু 10 ডি ইকুৱেল টু 10 গতিকে বাকী 4টা কি হ'ব গতিকে আমাক 2 নম্বৰটোৰ আমাৰ 4টাকৈ পদ লিখবা দিছে নহয় 1 নম্বৰটোত আমাক কিমান দিয়া আছে এ ইকুৱেল টু 10 হয় না এৰ মানটো 10 দি থোৱা আছে ডিৰ মানটো 10 দি থোৱা আছে সলিউশন হয় না এতেকে a1টো আমাৰ কিমান বুলি কৈছে 10 বুলি কৈছে ঠিক আছে a2 আমাৰ কিমান হ'ব a2 আমাৰ কিমান হ'ব a1 প্লাছ d a1 তাৰমানে প্ৰথম পদটোৰ লগত ডিৰ মানটো যোগ হ'ব যোগ হৈ যায় কাৰণে আমি a2 পাওঁ আকৌ মানে a3টো আমি কেনেকৈ পাম a2ৰ লগত a2 প্লাছ মানে ডিৰ মানটো যোগ হ'ব কৰি গ'লে গম পাবা a1ৰ লগত আমাৰ কি হৈছে ডিৰ মানটো যোগ হৈছে হওঁতে আমি a2 পাইছোঁ a1ৰ মান কিমান আছে 10 আছে ইয়াতোতো আছে 10 প্লাছ 10 কিমান হ'ল আমাৰ 20 হ'ল ঠিক আছে এইটো আমি কিমান পালোঁ আমি a2ৰ মান পালোঁ 20 তাৰপিছত এবাৰ আমি লিখিম a3 পাবা লগা হ'লে a2 প্লাছ 10 হ'ব হয়নে a2 প্লাছ 10 মানে কি a2 প্লাছ d মানে বুজি পাইছানে a2 প্লাছ d ইয়াতো মই কি কৰিব লাগিছিল ফাৰ্ষ্ট a1 প্লাছ d লিখবা লাগিছিল তেতিয়া বুজি পালা তাৰমানে ও ডিৰ মান 10 a1ৰ মান 10 এতো আমাৰ a2 প্লাছ d হ'ব লাগিছিল তাই a2ৰ মান 10 সৰি a2ৰ মান আমি 20 পালোঁ ইতে 20 আৰু ডিৰ মানটোতো 10 আছে 20 10 আমাৰ কিমান হ'ল আমাৰ 30 হ'ল তাৰপিছত এবাৰ আমাক লাগে a4 হ'লে কি হ'ব আমাৰ a3 আৰু প্লাছ d হ'ব a3ৰ মান আমি 30 পাইছোঁ ডিৰ মান আমি কিমান পাইছোঁ 10 পাইছোঁ গতিকে 30 যোগ 10 কিমান হ'ল আমাৰ 40 হ'ল হয় না তাৰপিছত গতিকে এতিয়া আমি কি পালোঁ গতিকে আমাৰ এনসাৰটো 4টা লিখবা দিছে এটাতো আমি a1 পাইছোঁৱে 10 এটা পাইছোঁ আমি 20 এটা পাইছোঁ আমি 30 আৰু এটা পাইছোঁ আমি 40 বুজি পাইছানে গতিকে মানে কি যেইটা লাগে এনেকৈ বৰা গৈ থাকিবা সিমানে পাই থাকিবা ঠিক আছে এইবাৰ আমি কৰিম 2 নম্বৰটো এইবাৰ আমি কৰিম 2 নম্বৰটোত আমাক কিমান দিয়া আছে এৰ মানটো দিয়া আছে আমাক -2 ডিৰ মানটো আমাক দিয়া আছে 0 তাৰপিছত আমি সলিউশন কৰিলোঁ হয়নে a1ৰ মান এৰ মান -2 মানে কি a1ৰ মান -2 ঠিক আছে a1ৰ মান আমাৰ কিমান -2 ঠিক আছে a1টোতো পালোৱে গতিকে a2 মানে আমাৰ কিমান হ'ব a1 প্লাছ d হ'ব নে নহয় a1ৰ মান আমি কিমান পাইছোঁ বোলে -2 ডিৰ মান 0 আছে -2 প্লাছ 0 কৰিলে আমাৰ -2 হ'ব তাৰপিছত এবাৰ আমি কৰিম a3 কৰিলে হ'ব আমাৰ a2 প্লাছ d হ'ব a2ৰ মান আমি কিমান পাইছোঁ প্লাছ a2ৰ মান আমি পাইছোঁ আমি -2 ডিৰ মান আমি পাইছোঁ 0 হয়নে নাই কিমান হ'ব আমাৰ -2 হ'ব তাৰপিছত আমাক যদি এবাৰ কিমান লাগে a4 লাগে a4 লাগিলে আমাৰ কিমান হ'ব a3 প্লাছ d হ'ব a3ৰ মান আমি কিমান পাইছোঁ a3ৰ মান আমি -2 পাইছোঁ আৰু ডিৰ মান আমি কিমান পাইছোঁ 0 পাইছোঁ গতিকে -2 প্লাছ 0 কৰিলে কিমান হ'ব -2 হ'ব তাৰপিছত যদি এবাৰ সেইটোৱে আৰু আমাক 4টা লিখবা দিছে প্ৰথমটো পাইছোঁ আমি -2 সেকেন্ডটো -2 থাৰ্ডটো -2 ফৰ্থটো -2 এইটোৱে বুজি পাইছা তোমালোক ইয়াৰ পিছত আমি কৰিম এবাৰ 3 নম্বৰটো গতিকে এইবাৰ আমি কৰিম 3 নম্বৰটোত আমাক দিয়া আছে a ইকুৱেল টু 4 d ইকুৱেল টু -3 ঠিক আছে সলিউশন a মানে আমাৰ হেতু a1ৰ মান ঠিক আছে তাৰপিছত বুজিতো পাইছা একদম ইজি আৰু a2 ওলাব লগা হ'লে a1 প্লাছ d কৰিব লাগিব না a1ৰ মান কিমান আছিল আমাৰ a1ৰ মান আমাৰ কিমান আছিল 4 আছিল ডিৰ মান আমাৰ কিমান আছিল -3 আছিল হয়নে 4 প্লাছ এ মাইনাছ 4 পৰা 3 গ'লে 1 ঠিক আছে তাৰপিছত এবাৰ আমি কৰিম a3 কৰিলে কি কৰিব লাগিব আমি a2 প্লাছ d কৰিব লাগিব a2ৰ মান কিমান পাইছোঁ আমি 1 পাইছোঁ ডিৰ মান আমি কিমান পাইছোঁ -3 পাইছোঁ 1ৰ পৰা -3 গ'লে আমাৰ -2 তাৰপিছত এইবাৰ আমি কৰিম আমি কিমান a4 কৰিব লগা হ'লে আমাৰ a3 প্লাছ d a3ৰ মান আমি কিমান পাইছোঁ a3ৰ মান আমি কিমান পাইছোঁ আমি -2 পাইছোঁ আৰু ডিৰ মান আমি কিমান পাইছোঁ আমি -3 পাইছোঁ -3 কিমান পাইছোঁ আমি -5 এতেকে আমি কি পালোঁ প্ৰথমটো 4 তাৰপিছত দ্বিতীয়টো 1 তাৰপিছত -2 তাৰপিছত -5 এটা পাইছোঁ তাৰপিছত এইবাৰ আমি কৰিম 4 নম্বৰটো ঠিক আছে 4 নম্বৰটো আমাক দিয়া আছে a ইকুৱেল টু -1
তাৰপিছত d ইকুৱেল টু হাফ ইমান দিয়া আছে আমি এতিয়া এইটো সলিউশন কৰিম a1 মানে আমি -1 পালো ঠিক আছে a2 মানে আমি কিমান পালো a1 প্লাস d ঠিক আছে a1 প্লাস d করলে আমাৰ কিমান হ'ব এর মান পাইছো -1 d এর মান পাইছো আমি হাফ এতিয়া আমি লসাগু ওলাব লাগিব 2 2 1 লসাগু 2 2 1 গুণ -2 প্লাস 1 গুণ 1 -2 এর পৰা প্লাস 1 গেলে আমাৰ কিমান থাকব -1/2 থাকব গতি এইটো হল আমাৰ a2 এর মান -1/2 ঠিক আছে এবাৰ আমি a3 ওলাম a3 ওলাব লাগে আলি a2 প্লাস d হবো a2 এর মান মই কিমান পালো ইতে -1 পালো আৰু d এর মান আমি কিমান পালো +1 পালো -1 +1 ক্যান্সেল করলে কিমান থাকবো 0 থাকবো ঠিক আছে এবাৰ আমি ওলাম a4 এর মানও আমাৰ কিমান হ'ব a3 প্লাস d হবো a3 এর মান 0 পাইছো d এর মান হাফ পাইছো আৰু যোগ করলে কিমান হ'ব হাফে হ'ব মানে তাৰ পিছত এতে আমি কি পালো প্ৰথমটো এতে আমাৰ এগিটা হ'ব -1 -half 0 1/2 এইটোৱে বুজি পাইছা তোমালোক তাৰপিছত আহিল তোমাৰ 5 নম্বৰটো আমাক দি আছে a ইকুৱেল টু -1.25 d ইকুৱেল টু দি আছে -0.25 সলিউশন করলো ঠিক আছে এতেকে a1 is equal to -1.25 মানে a মানে a1 এর মান ঠিক আছে a2 মানে কি মান হবে আমার কসুন a2 মানে হবে আমার a1 প্লাস d a1 এর মান পাইছো আমি -1.25 প্লাস d এর মান কেমন পাইছো আমি -0.25 পাইছো নে -1.25 -0.25 গতিকে এই দুটা যদি মই মানে -1.25 আৰু যদি 0 কেমন হ'ব আমাৰ -1.50 হ'ব যদি মই দুটা যদি মই মানে প্লাস কৰো মাইনাসতে থাকবো ইমান হ'ব তাৰ পিছত যদি মই a3 কৰো কিমান হ'ব a2 প্লাস d হ'ব এটোৰ মান পাইছো আমি কিমান -1.50 d এর মান পাইছো আমি -0.25 গতি এই দুটা যদি এবাৰ মই প্লাস কৰো কিমান পাম আমি -1.75 পাম ঠিক আছে এবাৰ আমি উলাম a4 ওকে a4 টো এনেকে হ'ব a4 টো কেনেকে হ'ব আমাৰ a3 প্লাস d মানে a3 এর মান আমি কিমান পাইছো -1.75 d এর মান কিমান পাইছো আমি -0.25 এইটো প্লাস করলি মাইনাসতে পাম কিমান পাম আমি -2 পাম গতিকে আমি হেৰিকিটা কি পালো আমি এটাকে আমাৰ চাৰিটা পদ আমি কি পালো চাৰিটাকে লিখা যি দিছিল -1. ইয়াতে লিখি দিছো বাৰু -1. এটা পাইছো -1.25 এটা পাইছো -1.50 তাৰ পিছত এটা পাইছো আমি -1.75 আৰু এটা পাইছো আমি -2 এই চাৰিটা পাইছো বুজি পাইছানে হেতুৱে আছিল তাৰপিছত ইয়াৰে পিছত আমি কৰিম 3 নম্বৰত আমাক কি দিছে আমি চাও দিছে যে তলত দিয়া সমান্তৰ প্ৰগতিসমূহৰ 3 নম্বৰটো দিছে তলত দিয়া সমান্তৰ প্ৰগতিসমূহৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা এবাৰ আমাক প্ৰথম পদ মানে a1 আৰু d2 উলাব দিছে ঠিক আছে গতিকে আমি 1 নম্বৰটো কৰিম 1 নম্বৰটো কি দিয়া আছে আমাক 3 1 -1 -3 ইয়াৰ পৰা আমি a আৰু d নিৰ্ণয় কৰিম গতিকে আমাক 3 এর 1 নম্বরটো ঠিক আছে 3 নম্বর সলিউশন 3 নম্বরের 1টো আমাক কি দি থৈ দিছে আমাক 3 সমান্তর প্রগতিটো দি থৈ দিছে 3 1 -1 -3 আমাক দি থৈ দিছে ডট ডট এটো এটা সমান্তর প্রগতি ইয়াত আমাৰ আমি এটা জানো প্ৰথমটো সদা আমাৰ কি হয় আমাক a2 ওলাব দিছে প্ৰথম পদ a2 সদায় যেটো প্ৰথম থাকবো হিয়ে প্ৰথম পদ হয়নে নাই ইকুৱেল টু 3 আৰু আমাক কি ওলাব দিছে d ওলাব দিছে মই আগতেও এক্সাম্পল হকাৰে বুজাইছো সদায় d এর মানটো ওলাব লাগে হলে কি কৰিব লাগে এটোৰ পৰা এটো বিয়োগ কৰিব লাগে বা এটোৰ পৰা এটোৰ পৰা এটোৰ পৰা এনেকৈ বিয়োগ কৰি গম পাইছানে গতিকে আমি d ওলাব লাগে হলে কি কৰিব লাগিব মানে এটো a1 a2 a3 a4 এনেকৈ গৈ আছে এটোৰ পৰা আমি a1 বিয়োগ কৰিব লাগিব বুজি পাইছা একদম ইজি এটোৰ মান কিমান আছে আমাৰ এটোৰ মান 1 আছে a1 এর মান কিমান আছে 3 আছে 1 এর পৰা -3 গলে কেমন হ'ব আমাৰ -2 এইটোৱে গতে এর মান আমি প্ৰথম পদ 3 পালো আৰু আমি d এর মান আমি -2 পালো পাম নেকি বেলেগ একদম সহজ একদম ঠিক আছে তাৰপিছত 2 নম্বৰটো আমাক কি দিছে 2 নম্বৰটো দিছে আমাক 2 তাৰ পিছত 5/2 3 7/2 ডট ডট এনেকৈ আছে ঠিক আছে তাৰ পিছত যেটা এনেকৈ আছে এটা আমি এটো কৰিম সলিউশন ইয়াতো কি হ'ব ইয়াত a2 আমাৰ কিমান হ'ব 2 হ'ব d2 আমাৰ কিমান হ'ব কোন d2 আমাৰ a2 ৰ পৰা -a2 -a1 a2 ৰ মান আছে আমাৰ 5/2 -a1 ৰ মান আছে আমাৰ 2 গতি এটো যদি মই লসাগু ল 2 2 লসাগু 2 5 গুণ 5
2 দুগুণ 4 2 দুগুণ 4 5 পাই 4 গ'লে 1/2 1/2 ঠিক আছে এবাৰ আমি কৰিম 3 নম্বৰটো 3 নম্বৰটো আছে আমাৰ 1/3 5/3 9/3 13/3 ডট 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 এনেকৈ আছে ঠিক আছে গতিকে এতিয়া আমি এইটো কি কৰিলোঁ আমি সলিউশন কৰিলোঁ ইয়াৰ মানে ইয়াতে আমাৰ কিমান আছে এইটো কিমান হ'ব প্ৰথম পদটো হতে যেটো ফাৰ্ষ্টত থাকে হেতুৱে প্ৰথম পদ 1/3 হ'ব d2 আগতেও কৈছো a2 ৰ পৰা a1 টো বিয়োগ কৰি দিলে হল a2 ৰ মান কিমান পাইছো আমি a2 ৰ মান পাইছো আমি 5/3 মাইনাস a1 ৰ মান পাইছো আমি 1/3 গতিকে 3 3 লসাগু উলালি কিমান হ'ব আমাৰ 3 হ'ব হেনে যদি আমি লসাগু উলা 3 3 লসাগু 3 আৰু এতে হ'ব 5 মাইনাস 1 মানে 5 পাই 1 গলে 4 ডিভাইড বাই 3 এইটো আমি ডিৰ মান পালো বুজি পাইছা তাৰ পিছত এইবাৰ আমি কৰিম 4 নম্বৰটো 4 নম্বৰটো আছে 0.6, 1.7, 2.8, আৰু আছে 3.9 এইটো আছে সলিউশন ইয়াৰ মানে ইয়াত আমি কি পালো আমি a2 মানে এই মানে প্ৰথম পদ কিমান পালো আমি 0.6 আমাক ডিৰ মান লাগে ডিৰ মানত কি কৰে a2 ৰ পৰা a1 বিয়োগ কৰে না নকৰে a2 মানে কিমান আছিল 1.7 a1 মানে কিমান আছিল আমাৰ 0.6 বিয়োগ কৰিলে কিমান থাকিব 1.1 এইটোৱে বুজি পাইছা তোমালোক ইয়াৰ পিছত আমি কৰিম 4 নম্বৰত আমাক কি দি থৈ দিছে কুৱেশ্যন নম্বৰ 4ত যে তলৰ কোনবোৰ সমান্তৰ প্ৰকৃতিত আছে মানে আমাক সমান্তৰ প্ৰকৃতিত আছে নে না খুজি যিবিলাকে সমান্তৰ প্ৰকৃতি গঠন কৰিছে তাৰ প্ৰতিটোৰে সাধাৰণ অন্তৰ d2 ওলাব দিছে আৰু পৰৱৰ্তী তিনটাকে পদ নিৰ্ণয় কৰিব দিছে একদম ইজি ডিৰ মানটো কেনেকৈ ওলাইটো গমে পাইছে আৰু পৰৱৰ্তী পদ মানে আগৰ কেনেকৈ ওলাই হেতু মানে কৰিলে গম পাম একদম ভেৰি ভেৰি ইজি তাৰ মানে ঠিক আছে গতিকে এতিয়া আমি কুৱেশ্যন নম্বৰ 4 ৰ সলিউশন কৰিম ঠিক আছে কুৱেশ্যন নম্বৰ 4 ৰ 1 নম্বৰটো আমাক কি দি ধৰিছে 2 4 8 16 বুজি লবা দে গতিকে এতিয়া সমান্তৰ প্ৰকৃতি থাকবা লাগা হলে সি এটা অনুক্ৰম মানি চলবা লাগব মানে কেনেকুৱা অনুক্ৰম মানে ডিৰ মানটো একে হ'ব লাগব মানে ডিৰ মান উলালি হতে কি কৰে এটোৰ পৰা এটো বিয়োগ কৰে এটোৰ পৰা এটো বিয়োগ কৰে বা এটোৰ পৰা এটো বিয়োগ কৰে বিয়োগ কৰি কৰি আমি সবৰে মাইনাস কৰাৰ পিছত ভ্যালুটো সেম পাবা লাগব তেতিয়া আমি গম পাম যে হা d2 ঠিক আছে মানে ই এটা সমান্তৰ প্ৰকৃতিত আছে ঠিক আছে গতিকে এতিয়া আমি কৰি চাম যে a2 a1 a2 ৰ মান কিমান আছে 4 আছে a1 ৰ মান কিমান আছে 2 আছে 4 পৰা 2 গলে 2 এবাৰ আমি কৰিম a2 গেল এবাৰ আমি কৰিম a3 a2 এটোৰ পৰা এটো বিয়োগ কৰি চাম হয়না তাৰ পিছত 8 ৰ পৰা আমি 4 বিয়োগ কৰোঁ 8 পৰা 4 গলে 4 ঠিক আছে এবাৰ আমি কি কৰিম a4 ৰ পৰা মানে এটোৰ পৰা a3 টো বিয়োগ কৰি চাম a4 আছে আমাৰ 16 মাইনাস 16 ৰ পৰা আমি 8 বিয়োগ কৰি চাম 16 পৰা 8 গলে 8 হয়না ইটা চা হিহঁতৰ ডিৰ মানটো সেম অলছি নেকি ওলা নাই যদি গোটেইকেইটা সেম ওলা কয় মানে হি সমান্তৰ প্ৰকৃতি হলা কয় গতিকে সেম ওলা নাই মানে কি হিহঁত সমান্তৰ প্ৰকৃতিত নাই আমি লিখবা লাগব যে যেহেতু সাধাৰণ অন্তৰ মানে ডি আৰু যেহেতু সাধাৰণ অন্তৰ ডি ডিৰ মানটো কি ন আমাৰ একে নহয় গতিকে ই সমান্তৰ প্ৰকৃতিত নাই বুজি পাইছানে ফাৰ্ষ্টটো ভালকৈ বুজি ল'ব লাগে বাকীগিলা নিজে কৰিব পাৰি এবাৰ আমি কৰিম 2 নম্বৰটো গতিকে এবাৰ মই কেনে 2 নম্বৰটো কৰিম 2 নম্বৰটো আছে আমাৰ 2 5/2, 3 7/2 ডট ডট এনেকৈ আছে নে গতিকে এতিয়া আমি সলিউশন কৰিম যে a2 minus a1 গতিকে মই কৈছোৱে না এটোৰ পৰা এটো বিয়োগ কৰিছে মানে দ্বিতীয়টোৰ পৰা এটো কৰিম এটোৰ পৰা এটো কৰিম এটোৰ পৰা এটো কৰিম বুজি পাইছা গতিকে 5/2 ৰ পৰা 2 বিয়োগ কৰি চাব লাগিব হয়নে চালে কিমান 2 2 লসাগু 2 5 minus 4 5 পৰা 4 গলে 1 মানে 1/2 হল হাফ হল হয়নে ঠিক আছে তাছ এবাৰ আমি এটোৰ পৰা এটো বিয়োগ কৰি চাম মানে a3 ৰ পৰা a2 বিয়োগ কৰি চাম a3 ৰ মান আছে 3 a2 ৰ মান আছে আমাৰ 5/2 2 2 লসাগু 2 2 3 গুণ 6 5 গুণ 5 6 পৰা 5 গলে 1 2 এটো হাফ হৈছে ঠিক আছে এবাৰ আমি a4 ৰ পৰা a3 বিয়োগ কৰি চাম a4 ৰ মান আছে আমাৰ a4 ৰ মান আছে 7/2 আৰু a3 ৰ মান আছে আমাৰ 3 গতি 2 2 লসাগু 2 2 2 2 1 বাৰ যাব 7 গুণ 7 মাইনাস 2 3 গুণ 6 7 পৰা 6 গলে 1 মানে এটো আমাৰ কিমান হল আমাৰ হাফ হল বুজি পাইছা যেহেতু আমাৰ সাধাৰণ অন্তৰ যেহেতু সাধাৰণ অন্তৰ আমাৰ কি হলছি এবাৰ একে হলছি না নাই একে গতিকে ই সমান্তৰ প্ৰকৃতিত আছে গতিকে ই
সমান্তৰ প্ৰগতিত গতিকে সমান্তৰ প্ৰগতি গঠন কৰে বুলি দিলে হ'ল ঠিক আছে এতেকে আমাৰ ডিৰ মান ডিটো সাধাৰণতে সেম হৈছে মানে কি এইটো ডিৰ মান হাফ হাফ হৈছে গোটেইকেইটাৰে হাফ আৰু আমাৰ তাৰে পৰৱৰ্তীটো ওলাব দিছে A4 লৈকে নি আছে A1 A2 A3 A4 যদি সমান্তৰ প্ৰগতি গঠন কৰে তেতিয়াহ'লে তাৰে পৰৱৰ্তী মানে আগতটো ওলাব দিছে আগতটো কি হ'ব আমাৰ A5 ওলাব লগা হ'লে কি হ'ব A4 মানে 4 নম্বৰটো আৰু ডিৰ মানটো লগ লাগব 4 নম্বৰ পদটো আমাৰ কিমান আছিল 7/2 আছিল না নাই 4 নম্বৰ পদটো আছিল 7/2 আৰু ডিৰ মানটো আছিল হাফ লসাগু হ'লে 2 লসাগু 2 হ'ব 7 + 1 হ'ব 7 * 1 8 হ'ব / 2 2 দি 8 কেইবাৰ যাব 4 বাৰ যাব = 4 মানে A5 ৰ মানটো আমি কিমান পালো আমি 4 পালো পৰৱৰ্তী কেইটা ওলাব দিছে আমাক মানে পৰৱৰ্তী তিনটাকে ওলাব দিছে A5 ওলালো এবাৰ A6 টো ওলাম এটা ওলালো মানে পৰৱৰ্তী A5 A6 A7 তিনটা ওলাব দিছে নহয় এখানে ওলাব লাগিব A6 ওলাব লাগা হলে কি কৰিব লাগিব A5 + D এই 2 নম্বৰটো যে কৰিলো হেনে নিয়ম A5 ৰ মান আমি তো 4 পালো না 4 পালো আৰু ডিৰ মান আমাৰ কিমান আছে হাফ লসাগু ওলালি 2 2 4 * 8 + 1 8 কিমান হ'ব আমাৰ 8 9 মানে 9/2 হ'ব এবাৰ আমি ওলাম A7 ঠিক আছে A7 ওলাব লাগা হলে কি হ'ব A6 + D হ'ব A6 ৰ মান আমি 9/2 পালো আৰু ডিৰ মান আমি কিমান পাইছো ডিৰ মান আমি হাফ পাইছো গতিকে 2 লসাগু 2 9 + 1 9 * 1 10 / 2 2 5 * 10 ঠিক আছে গতিকে এইটোৱে বুজি পাইছা তাৰ পিছত এবাৰ আমি কৰিম 3 নম্বৰটো 3 নম্বৰটো আমাক কিমান দিছে -1.2 -3.2 -5.2 -7.2 এইটো দি থোৱা আছে গতিকে এইটোক যদি আমি সলিউশন কৰো A2 - A1 হ'ব হয়না A2 ৰ মান আছে -3.2 A1 ৰ মান আছে আমাৰ -1.2 গতি মাইনাস এইটো প্লাস হৈ যাব 1.2 -3.2 + 1.2 বিয়োগ কৰি দিলে কিমান থাকব আমাৰ -2.0 থাকব 2.0 মানে কি আমাৰ -2 ঠিক আছে তাৰপিছত আমি A3 ওলাম A3 ওলালে কি হ'ব আমাৰ সৰি A3 ৰ পৰা এবাৰ আমি কি কৰিব লাগিব A3 ৰ পৰা A2 বিয়োগ কৰিব লাগিব A3 ৰ মান কিমান আছিল -5.2 এৰ পৰা -3.2 বিয়োগ কৰিলে মাইনাসে প্লাস 3.2 হৈ গেল মই যদি বিয়োগ কৰো কিমান হ'ব 5 পৰা 3 গলে 5 পৰা মানে 3 গলে 2 গলে 0 হেতু নালাগে বাৰু 2 হ'ব কিন্তু মাইনাসত থাকিব এটো -2 হ'ব ঠিক আছে তাৰ পিছত এবাৰ আমি কি কৰিম A4 ৰ পৰা A3 বিয়োগ কৰিম মানে A4 ৰ মান কিমান আছিল আমাৰ A4 ৰ মান আছে আমাৰ -7.2 ৰ পৰা -5.2 বিয়োগ কৰিব লাগে মাইনাসে প্লাস 5.2 হৈ যাব বিয়োগ করলে এটু আমার কি মান হবো আমার -2 হবো ঠিক আছে গতিকে যেহেতু সিহতৰ সাধাৰণ অন্তৰ একে গতিকে ই সমান্তৰ প্ৰগতি গঠন কৰিব যেহেতু সাধাৰণ অন্তৰ একে গতিকে ই কি কৰিব আমাৰ সমান্তৰ প্ৰগতি গঠন কৰিব আৰু আমি এতিয়া তাৰ মানে তাৰ সাধাৰণ অন্তৰ মানে কি সাধাৰণ অন্তৰক d দ্বাৰা বুজাও না নাই গতিকে সাধাৰণ অন্তৰটো আমি কি পালো d = -2 পালো না যদি সমান্তৰ প্ৰগতি গঠন কৰি দিতালে আমাক পৰৱৰ্তীকে আৰু ওলাব দিছে এতিয়া আমাক এটা A1 A2 A3 A4 দি থৈ দিছে আৰু তিনটা ওলালি A5 A6 A7 হেকটা ওলাব লাগব আমি একা লিখিম যে এতেকে A5 = পৰৱৰ্তী ওলালি কি কৰে আমাৰ A4 + D A4 ৰ মান আমাৰ কিমান আছিল -7.2 D ৰ মান কিমান আছিল -2 প্লাস মাইনাস হৈ যাব বাৰু কিমান হল আমাৰ যোগ করলে -9.2 হ'ব ঠিক আছে এবাৰ আমি ওলাম A6 ওকে A6 ওলালে কি কৰিব লাগিব A5 + D লাগিব A5 ৰ মান কিমান আছিল -5.2 আৰু D ৰ মানো আমাৰ -2 কিমান হ'ব আমাৰ 5 6 7 -7.2 হ'ব না A6 টো ওলালি হয় সরি A5 ৰ মান আমি কিমান পালো -9.2 কিমান পাইছো আমি মোৰ তাতে চোৱা গৈছে A5 ৰ মান আমি কিমান পাইছো আমি -9.2 পাইছো এইটো A5 ৰ মান -9.2 মাইনাস গতিকে এই দুটা যোগ কৰিলে আমাৰ কিমান হ'ব -11 হ'ব কিমান হ'ব আমাৰ -11 আমি যদি যোগ কৰো 9 10 11 -11.2 হ'ব ঠিক আছে বুজি পাইছা তাৰপিছত A6 হল এবাৰ আমি আৰু এটা ওলাব লাগে কি A7 এইটো নধৰে বাবে মই ইয়াতে কৰি দিছো তোমালোকে বেলেগ পেজত কৰবা আৰু এটা ওলবা লাগে কি আমি A7 ওলালি আমাৰ A6 + D A6 ৰ মান -11.2 পাইছো আৰু D ৰ মান আমি কিমান পাইছো D ৰ মান আমি -2 পাইছো না -2 পাইছো গতিকে 11 12 13 -13.2 হ'ব বুজি পাইছা নে এইটোৱে বুজি পাইছা তোমালোক ইয়াৰ পিছত আমি কৰিম 4 নম্বৰটো 4 নম্বৰটো আমাক কি দি থোৱা আছে 4
4 নম্বৰটো আমাক দি থোৱা আছে -10 -6 -2 ডট 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 ঠিক আছে এতিয়া আমি এইটো কি কৰিম সলিউশন কৰিম ওকে কি কৰিব লাগিব আমি ডিৰ মানটো উলাব এটোৰ পৰা এটো বিয়োগ এটোৰ পৰা এটো বিয়োগ এটোৰ পৰা এটো বিয়োগ a2 -a1 -6 ৰ পৰা -10 কৰিব লাগিব গতিকে মাইনাসে মাইনাসে এটো প্লাসে হৈ যাব 10 ৰ পৰা 6 গলে 4 এবাৰ আমি কৰিম a3 ৰ পৰা এটোৰ পৰা এটো বিয়োগ কৰিম a3 ৰ পৰা a2 বিয়োগ কৰিম a3 ৰ মান আছে -2 a2 ৰ মান আছে -6 মাইনাসে মাইনাসে প্লাস হৈ যাব 6 পৰা 2 গলে 4 তাৰপিছত আমি a4 ৰ পৰা a3 বিয়োগ কৰিম গতিকে আমি এটো কিমান আছে আমাৰ মাইনাস a4 ৰ মান আমাৰ কিমান আছে a4 ৰ মান আছে আমাৰ -2 এটো একচুয়ালি -2 নহয় দে +2 দে এটো আছে আমাৰ 2 আৰু 2 ৰ পৰা এটো আমি কি কৰিম বিয়োগ কৰিম কিন্তু মাইনাস আছে নহয় মাইনাসে মাইনাসে প্লাস হ'ব 2 2 4 ঠিক আছে যেটো আমাৰ সাধাৰণ অন্তৰ একাই গতিকে সমান্তৰ প্ৰগতি গঠন কৰিব এই সমান্তৰ প্ৰগতি গঠন কৰিব আৰু যেটো আমাৰ সাধাৰণ অন্ত সবৰে 4 4 আছে মানে এটো কিহৰ মান মানে এটো ডিৰ মান আমি কিমান পাইছো 4 পাইছো আৰু আমাক পৰৱৰ্তী উলাব দিছে হাতিয়াকে দি থৈ দিছি দিলে আমি কি উলাব লাগিব a5 উলাব লাগা হলে আমি কৰিব লাগিব a4 + d আৰু আমি এটা কৰিব লাগিব a5 a6 উলাব লাগা হলে a5 + d আৰু আমি উলাব লাগিব a7 উলাব লাগা হলে আমাৰ a6 + d গতিকে a4 ৰ মান আমাৰ কিমান পাইছো আমি a4 ৰ মান আমাৰ 2 আছে ডিৰ মান 4 পাইছো 4 2 6 তাৰপিছত a5 ৰ মান আমি কিমান পালো 6 পালো ডিৰ মান আমি 2 পালো 6 2 8 হয়না তাৰ পিছত 4 2 6 তাৰপিছত ডিৰ মান আমি 4 পাইছো ডিৰ মান আমি কিমান পাইছো ডিৰ মান আমি 4 পাইছো গতিকে 6 4 10 তাৰপিছত a7 ৰ মান আমি কিমান হ'ব a6 পাইছো আমি কিমান পাইছো আমি a6 হয়না কিমান পাইছো আমি a6 ৰ মান আমি কিমান পাইছো a6 ৰ মান আমি 10 পাইছো a6 ৰ মান আমি কিমান পাইছো a6 ৰ মান আমি 10 পাইছো আৰু ডিৰ মান আমাৰ কিমান 4 10 4 কিমান হ'ব আমাৰ 10 4 14 বুজি পাইছানে গতিকে এইটোৱে বাস ইয়াৰ ভিডিওটো আজিলৈকে ইমানখিনি আছিল তোমালোকে ভিডিওটো চাই যদি ভাল পালে তেনহলে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ